সিংহ কিয় বনৰ ৰজা আপুনি জানেনে? যদি নাজানে তেন্তে বলক আজি জানিম সিংহ কিয় বনৰ ৰজা বিভিন্ন তথ্যৰ ওপৰত ভিত্তি কৰি। তো স্বাগতম জনাইছো আছামিজ আননোন ফেক্টৰ অন্য এটা ভিডিঅ'লৈ। বনৰ আটাইতকৈ শক্তিশালী প্ৰাণীটো সিংহ নেকি? অৱশ্যই নহয়, হাতী বা বাঘ এই সিংহতকৈ বেছি শক্তিশালী। এটা সিংহ য'ত প্ৰতি বৰ্গ ইঞ্চিত 650 পাউণ্ডৰ কামোৰ বহাব পাৰে, তাৰ তুলনাত বাঘে কামোৰ বহাব পাৰে প্ৰতি বৰ্গ ইঞ্চিত 1050 পাউণ্ডৰ। বাঘ নিজৰ ওজনতকৈ 5 গুণ ওজনৰ বেছি চিকাৰ ধৰিব পাৰে, কিন্তু সিংহ তাৰ দ্বিগুণৰ ওজনহে চিকাৰ ধৰিব পাৰে। ভাৰতত বৰোদাৰ ৰজা 19 শতিকাৰ আৰম্ভণিত বাঘ আৰু সিংহৰ মাজত যুদ্ধ কৰিছিল। সেই যুদ্ধত বাঘ বিজয় লাভ কৰিছিল। ইয়াৰ উপৰিও 2011 চনত তুৰস্কৰ আংকাৰা চিৰিয়াখানাত বাঘে সিংহক হত্যা কৰিছিল। ইয়াৰ পৰা প্ৰমাণ হয় যে বাঘ বেছি শক্তিশালী। তথাপিও সিংহ কিয় বনৰ ৰজা? শক্তিৰ বিচাৰত সিংহ ৰজা নহল, কিন্তু বুদ্ধিৰ বিচাৰত সিংহ ৰজা নহয়। বনত সিংহৰ তুলনাত চিম্পাঞ্জী, বান্দৰ, শিয়াল আৰু বহুতো প্ৰাণীৰ বুদ্ধি বেছি। এতিয়া আমি জানিব পাৰিলো বুদ্ধিৰ বিচাৰত সিংহ ৰজা হোৱা নাই। তেনেহলে কি সিংহ নিজৰ দৈহিক আকাৰত ৰজা নেকি? নহয়, সিংহৰ তুলনাত হাতী আকাৰত বহুত বেছি ডাঙৰ। এটা হাতী গড় হিচাপত 4000 কেজি, কিন্তু তাৰ তুলনাত এটা সিংহ মাত্ৰ 90 কেজি। আকাৰত ইমান ডাঙৰ হোৱাৰ পাছতো হাতী কিয় বনৰ ৰজা নহয়? সিংহ কিয়? তাৰ কাৰণসমূহ হৈছে সিংহ ৰজা হোৱাৰ যিটো কাৰণ আগুৱাই আছে, সেই কাৰণটো হৈছে তাৰ চেহেৰা আৰু তাৰ গৰ্জন 5 কিলোমিটাৰ দূৰৰ পৰা শুনা যায়। সিংহৰ এই গৰ্জনৰ বাবে অন্য প্ৰাণীবোৰ ইয়াৰ তুলনাতকৈ বেলেগ। সিংহ ৰজা হোৱাৰ লগতে যি কাৰণটো আটাইতকৈ গুৰুত্বপূৰ্ণ সেইটো হৈছে সিংহৰ দলবদ্ধভাৱে কৰা বসবাস। সিংহৰ দলক ফ্ৰাইড বুলি জনা যায়। এটা ফ্ৰাইডত 10ৰ পৰা 40টা সিংহ থাকে। ইয়াৰ ভিতৰত 3ৰ পৰা 4টা মতা সিংহ আৰু 10ৰ পৰা 15জনী মাইকী সিংহ আৰু বাকীবোৰ সদস্য হিচাপে থাকে। সিংহ দলবদ্ধভাৱে বসবাস কৰাৰ বাবে সিহঁতৰ লগত বাঘ, হাতী, গড় কোনেও নোৱাৰে। সেইবাবে সিংহক বনৰ ৰজা বুলি কোৱা হয়। সিংহবোৰ 100 বৰ্গ মাইলৰ নিৰ্দিষ্ট অঞ্চল থাকে আৰু সেই অঞ্চলত কোনো মাংসপেশী প্ৰাণী প্ৰৱেশ কৰিব নোৱাৰে। সিংহৰ এটা বৈশিষ্ট্য হৈছে মাইকী সিংহই কৰিঅনা চিকাৰ মতা সিংহবোৰে আগতে আহাৰ হিচাপে গ্ৰহণ কৰে, তাৰ পিছতহে মাইকী সিংহবোৰে খায়। বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা লাগিল? যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু আগন্তুক ভিডিঅ'ৰ বাবে নটিফিকেশ্যন অল কৰি দিব।